এইখন পাৰ্বতী সাগৰত হোটেল খুলিব। গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱাই ফেচবুক পেজত মই ইমান ধুনীয়া এটা ভিডিঅ' পালো। ভিডিঅ'টো একদম সৰু ল'ৰাজনে 5 কোটিত এখন জাহাজ কিনি কিমান আনিছে। টকা আনিছে দাদা? 5 কোটিত আনিছে। কি জাহাজ কিনিছে? উৰা জাহাজ কিনিছে। ক'ৰ পৰা কিনিছে? আমেৰিকাৰ পৰা। আপোনালোকে দেখিবলৈ পাইছে আমাৰ আমেৰিকানৰ পৰা আহি আছে, আমাৰ পাৰ্বতী সাগৰলৈ আহি আছে এখন নতুন মডেল হোটেল। ইমান ধুনীয়াকে ট্ৰাকখনত মানে জাহাজখন উৰা জাহাজখন কেৰিং কৰি আনিছে, দেখিয়ে ভাল লাগিছে। আৰু এখন দলং পাইছে, আৰু দলংখন পোৱাৰ লগে লগে জাহাজখন কেনেকে পাৰ কৰাব উৰা জাহাজখন তাকে চিন্তা কৰি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ব্ৰিজ আছে, এখন ব্ৰিজত এতিয়া বহুত কষ্ট হ'ব এতিয়া আমি ৰাতি 2টা ৰ'বা। ইফালে বেকগ্ৰাউণ্ডত দেউতাকে কৈ আছে যে চকাটো খুলি দিয়া। ল'ৰাটোৱে চকাটো খুলি দিছে। এতিয়া আমি চকা খুলিম, চকা খোলা পটাপট চকা খোলা, গাড়ী পালটি কৰি দিয়া, চকা খুলি পেলাই এতিয়া খুলি দিয়াৰ পিছত আপোনাৰ কৈছে যে জাহাজখন নমাই দিয়ে। জাহাজখন নমাই দিছে, উৰা জাহাজখন, আৰু নৈ দি ট্ৰাকখন লৈ যাবলৈ কৈছে। আৰু মানে আটাইতকৈ জমনি কথাটো কি হ'ল, মই এইকাৰণে বনাইছো, মই এনেকুৱা ধৰণৰ ভিডিঅ' কেতিয়াও হেৰি নকৰোঁ, কণ্ট্ৰভাৰ্চি। এইটো কণ্ট্ৰভাৰ্চি নহয়, মই ভাল লাগিছে কাৰণে কৰিছোঁ যে এই দলংখন তললৈ এতিয়া এই উৰা জাহাজখন নিবলৈ গুৰ এটা মাৰি দিবলৈ। তুমি এইপিনৰ পৰা ভৰিয়ে গুৰ মাৰি দিয়া। ৰ'বা বহি লোৱা। সেই কথাবিলাক যিবিলাক সৰু সৰু অনুভৱ, আৰু মানে যি ঠাইত নিয়াৰ কথা কৈছে সেইখন বেলেগ সাগৰত তেওঁলোকে উৰা জাহাজৰ হোটেল খুলিব। সেই ঠাইটুকুৰা হ'ল পাৰ্বতী সাগৰ। এতিয়া মই ওলাইছিলোঁ আপোনাৰ ৰাইজসকল সেই পাৰ্বতী সাগৰলৈ যাবলৈ, আৰু যাম, ল'ৰাজনক লগ কৰিম। তেওঁ এইটোও নাজানে 5 কোটি টকাত কিনি লয়, 5 কোটি টকা ক'ব পালে সেইটোও নাজানে। গতিকে বহুত ভাল লাগিছে। সেই অকণমানি ল'ৰাজনৰ কথাবিলাকে মোৰ হৃদয় চুই গৈছে। সেইকাৰণে মই লগ কৰিব বিচাৰিছোঁ। যদি কোনোবাই এই ল'ৰাজনৰ ঠিকনাটো জানে মোক দিব, আৰু 5 কোটি নোৱাৰিলেও 5,000 টকা দি মই সেই ল'ৰাজনৰ লগত সঁচাকৈ এখন কিবা খুলিম। গতিকে বহুত আশা কৰিছোঁ, আৰু সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আনৰ নিচিনা মই কণ্ট্ৰভাৰ্চি কৰিছোঁ, কাৰো লগত কাজিয়া বা কাৰোবাক কিবা কৰি কোৱা নাই, কিবা ধৰণৰ বনোৱা নাই। ইমান সুন্দৰ ভিডিঅ'তে ৰাতিপুৱা পালোঁ, আৰু পোৱাৰ কাৰণে ভাল লাগিছে। আৰু এনেকুৱা এটা কণ্টেণ্ট মই পোৱাৰ মানে বস্তু ভাল, মানে একচুৱেলি একদম নেচাৰেল কণ্টেণ্ট, নেচাৰেল। এগৰাকী শিশুৰ মনত বা কিশোৰীৰ মনত সদায় এনেকুৱা এটা ভাৱ থাকে, আশা থাকে, আকাংক্ষা থাকে, সপোন দেখে যে কিবা এটা কৰিম, কি কৰিম প্লেনিং কৰে। আৰু তেওঁলোকৰ যিবিলাক চিন্তাধাৰা একেবাৰে কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে চিন্তা কৰে। এই যিটো আজি ভিডিঅ' চোৱাৰ লগে লগে মোৰ এটা, সৰুতে আমি এনেকুৱা ধৰণে খেলিছিলোঁ, আৰু খেলাৰ পইণ্টত এটাই আহিছিল উত্তৰ, শেষ সমিধান, পিছত কি কৰিম আমি নিজেই নাজানো। এই ভিডিঅ'টো একেই হৈছে। এই কোম্পানীৰ ল'ৰাটোৱে তেওঁৰ নামটো কৈছে, আপুনি টকা ইমান ক'ত পালে? নামটো কোৱাৰ পিছত গোটেই ডিটেইলছটো কৈছে যে মই 5 কোটিত কিনিলোঁ, এনেকৈ ৰেষ্টুৰেণ্ট বনাম, এটাৰ কাৰণে গাড়ীখন বেয়া হৈ গ'ল, চকা খুলি গ'ল, চকা লগাইছে, দলং পাৰ কৰাইছে, কিনাৰেদি গাড়ীখন পাৰ কৰাইছে, চব। লাষ্টত কৈছে ইয়াতে থ'ম, ইয়াত থ'লে কি হ'ব? তাৰপিছত কৈছে নহ'ব, তুমি কি কৰিবা? একো কৰিব নোৱাৰোঁ। কোনখিনিত ফিটিং কৰিম হয়? আপুনি কি এনেকে ৰছীডালতে লগাই পেলাই এনেকে টানি লৈ ফুৰিম বুলি ভাবিছে নেকি? আৰু বেলেগ একো চিন্তা নাই কৰা? তেতিয়াহ'লে গ'ল আপোনাৰ ফালে চেল, গ'ল, আপোনাৰ কাম নাই আৰু। একেবাৰে নিভাঁজ ভাষাত কথাবিলাক কৈছে, যিবিলাক কথাই মানে যদি সহজ মানুহৰ যিবোৰ কাহিনী বা সৰু সৰু ল'ৰা ছোৱালীৰ যিটো অনুভৱ, সেই অনুভৱটোৱে সঁচাকে মোৰ হৃদয়খন চুই গৈছে। গতিকে মই আজি এই পেজত বা মোৰ মই কোৱাৰ এটাই অৰ্থ আছে, মই তাইক লগ কৰিবলৈ বা তেওঁক লগ কৰিবলৈ যাম। আৰু সেই যিখন এৰোপ্লেন লৈ গৈছে 5 কোটি টকাত, ঠিক তেনেদৰে উইং হাজৰিকাই লৈ আনিছে 1 কোটিত। গতিকে এই কিশোৰ বা কিশোৰীগৰাকীৰ মনৰ অনুভৱটো ভাল লাগিল। গতিকে এই ভিডিঅ'টো মই আপলোড কৰিছোঁ কথা কৈ। গতিকে মই সেই কিশোৰগৰাকীক বা কিশোৰীগৰাকীক লগ কৰিম, দেউতাকক লগ কৰিম। নামটো পাই গৈ চমনেও ক'ত আছে, আৰু তেতিয়া আপোনালোকক মই আকৌ নিউ কণ্টেণ্ট এটা বনাই দেখুৱাম। গতিকে আপোনালোকে যিসকল ইউটিউবাৰ আছে, মোৰ ফেচবুকৰ ফ্ৰেণ্ড আছে, তেওঁলোকে নিশ্চয় সেই ল'ৰাজনৰ দেউতাকৰ ঠিকনাটো দিব।
মই যিমান দূৰত হ'লেও মোৰ মটৰচাইকেলত যাম আৰু মোৰ কোনোবা সহপাঠী ইউটিউবাৰ যাবলৈ বিচাৰিলে যাব পাৰিব, একেলগত যাম, গৈ লগ কৰিম। ইয়াত এটা বেলেগ এটা আমেজ পোৱা যাব আৰু ইয়াত এটা বৰ সুন্দৰ কণ্টেণ্ট হ'ব। আজি যেনেকৈ বৰ্তমান মিডিয়া পাৰ্টি ইউটিউবাৰ গোটেইবিলাকে উইং হাজৰিকাৰ যিটো এৰোপ্লেনখন অনাক লৈ ইমান ধুনীয়াকৈ কৰিছে আৰু অসমৰ গৌৰৱ, ঠিক তেনেকৈ এই সৰু ল'ৰাজনৰ বা কিশোৰগৰাকীৰ যিটো অনুভৱ, সেইটো গৌৰৱ। গতিকে মই যাম আৰু আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে কাৰণে আজি ভিডিঅ'টো আপলোড কৰিছোঁ। আশা কৰোঁ কোনো বেয়া কমেণ্ট নকৰিব। মই আপোনালোকৰ পৰা লাইক, ছাবস্ক্ৰাইব, ফলোৱাৰ বিচাৰি কৰা নাই। মোৰ মনৰ অনুভৱ, মোৰ ভাল লাগিল, সেইকাৰণে মই আজি এইটো ধন্যবাদ।